হেল্ল' বন্ধুসকল, বহুত দিনৰ মূৰত আৰু এটা নতুন ভিডিঅ' আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। তো পশ্চিম নগাঁৱৰ ওচৰতে এখন চুম্বেলি ৰিজৰ্ট এখন আছে, তাতে মই গৈছিলোঁ। তাকে অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাব বুলি আশা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে জনাব। আৰু বৰ্তমান এয়া আমি আহাৰবিলাক খুৱাই আছোঁ আৰু ধুনীয়াকৈ। আৰু আমিও অলপ চলপ আহাৰে খাব আহিলোঁ, ইয়াতে দানা পানী অলপ খাব আহিলোঁ। চ' বহুত মৰম লগা হয়। ময়ো প্লেনিং কৰি আছোঁ ঘৰত এনেকুৱা শহাপহু আনিবলৈ। চ' এই দুটামান পূৰা খুৱাই পেট ফুল কৰাই পেলালোঁ। এই এই বাবুটোৰহে পেটটো ফুল হোৱা নাই। চ' মই খুৱাই আছোঁ আৰু খাই আছে, সি খাই আছে, মই খুৱাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো চাই কেনে পাইছে কমেণ্টৰ জৰিয়তে আপোনালোকে জনাব, ঠিক আছে। আপোনালোকে চাই থাকক আৰু চাই থাকক। লগত আছে আমাৰ বিকাশ দা, আহি গ'লোঁ পূৰা একদম। তো আপোনালোকে চাওক, এনজয় কৰক ভিডিঅ'টো, ঠিক আছে। মটৰেদি পানী চলাই দিছে। এইটো চাইডে ওপৰতো আছে নেকি? Ready.
এটাতো কোবাই থাকিলে